দিৱস ফুটবল নকআউট 2019 প্ৰতিযোগিতাৰ যেটা সংকল্প আছিলে বৃক্ষৰোপণ কাৰ্যসূচীৰ সেইটো আমি পালন কৰিলোঁ। আসলে লক্ষ্য এটাই যে বিশ্বত বৰ্তমান পৰিৱেশৰ যেটো পৰিস্থিতি চলি আছে সংৰক্ষণ কৰিব লাগে যে হিচাপত তো বৃক্ষৰোপণ কৰিলেহে পৰিৱেশটো ঠিক থাকিব, সংৰক্ষণত থাকিব, সুস্থ থাকিব। তো সেইটো কৰি নমস্কাৰ, সকলোলৈকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই গৌৰৱ অনুভৱ কৰোঁ যে মই অসমীয়া, কিয়নো মই যিখন ঠাইত বাস কৰোঁ প্ৰকৃতিয়ে হিয়া উপচাই আশীৰ্বাদ দিছে। প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসম দেশৰ জীয়ৰী মই।